নমস্কাৰ জনাইছোঁ মই সাংবাদিক বন্ধুসকলক। মই প্ৰেছমিট জৰিয়তে মই ৰাইজক এটি কথা ক'ব বিচাৰিছোঁ। কমাৰ্চিয়েল ইণ্ডাষ্ট্ৰী অফ ইণ্ডিয়া বুলি আমাৰ বৰ্তমানৰ BTC চৰকাৰৰ চলাই থকা UPPL দলৰ কৰ্মীবিলাকে গাঁৱে গাঁৱে গৈ পেলাই তাৰমানে সিহঁতে মোক এখন ৰিচিপ্ট দিছে। এইখন আমাৰ মানুহবিলাকক এনেকুৱা ৰিচিপ্ট দিছে, 50 টকা লিখা আছে ৰিচিপ্টত, কিন্তু সিহঁতে 50 টকাৰ ঠাইত 60 টকা 70 টকা য'ত নেকি 100 টকালৈকে লৈছে। এতিয়া কথা হ'ল কি, মই এই বিষয়টোক লৈ এদিন আমাৰ DC ছাৰক মই ফোন কৰিছিলোঁ। ফোন কৰাত DC বাইদেৱে সুধিলোঁ মই, আপোনালোকৰ ফালৰ পৰা কিবা চেঞ্চাছৰ নামত কিবা অৰ্ডাৰ আছে নেকি? বাইদেউক সুধিলোঁ। বাইদেৱে সোধাত তাৰপিছত বাইদেউ ক'লে, আমাৰ তেনেকুৱা কোনো চেঞ্চাছ নাই, এইটো ব্লকৰ পৰা এটা সিহঁতে NOC লৈ পেলাই গাঁৱত চেঞ্চাছ কৰি আছে বুলি কৈ আছে। এনেই কিবা চেঞ্চাছো নহয় সেই বস্তুটো, বাইদেৱে ঠিক তেনেকৈ ক'লে। তাৰপিছত মই গাঁৱত আৰু ৰেভিনিউ মিটিং কৰি পেলাই তাৰমানে এইটো কৰি থকা বুলি কৈ আছিল। তাৰপিছত মই ক'লোঁ, বাইদেউ আমাৰ গাঁৱত তেনেকুৱা ৰেভিনিউ মিটিং কোনো হোৱা নাই, গাঁৱৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী একো নাজানে। মই সেই বিষয়ত ক'লোঁ। তাৰে পিছত কথাটো বাইদেৱে অ'কে বুলি কৈ পেলাই মোটামুটি 10 মিনিটমান পিছত ADC ছাৰে ফোন কৰি ক'লাক, ৰাভা, মোৰ নাম ৰঞ্জন ৰাভা, মোক ক'লাক, ৰাভা, বাইদেৱে মোৰ নামটো সুধি লৈছিলে। তাৰপিছত, ৰাভা, হেৰিটো বন্ধ কৰা হ'ব, পইচা তোলাটো, আৰু এই বিষয়ত তাৰমানে এইটো বাইদেৱে বন্ধ কৰিব দিছে বুলি, DC বাইদেৱে বন্ধ কৰিব দিছে বুলি জনালাক। তাৰে পিছত আধা ঘণ্টামান পিছত আৰু মোক চাৰ্কুল অফিচাৰে ফোন কৰি পেলাই অলপ এটা ধমকি দিয়া ষ্টাইলত কৈ পেলাই মোক তাৰমানে কথাটো ক'লাক, তোমাৰ কি প্ৰব্লেম হৈছে বুলি মোক সুধিছিল। মই কথাটো প্ৰথম অৱস্থাত বুজি পোৱা নাছিলোঁ। মই ক'লোঁ, প্ৰব্লেম মানে আপুনি কোনটো প্ৰব্লেমৰ কথা সুধিছে মই গম পোৱা নাই, আপুনি কোনে কৈছে বুলি মই সুধিলোঁ। তাৰপিছত ক'লাক, মই চাৰ্কুল অফিচাৰে কৈছোঁ বুলি। তাৰপিছত মই ক'লোঁ, বোলে ছাৰ কওকচোন, কি কথানো? তাৰপিছত তেখেতে ক'লে, তুমি DC বাইদেউক ফোন কৰিছিলা নেকি? মই ক'লাক, হয় ছাৰ, যিটো হেৰি হৈছে, এইটো চেঞ্চাছৰ নামত এনেকৈ কালেকশ্যন কৰি আছে, এইটো মই জানাৰ কাৰণে DC বাইদেউক ফোন কৰিছোঁ। DC বাইদেউ বন্ধ কৰিব দিছিল। তাৰপিছত চাৰ্কুল অফিচাৰে মোক ক'লে, তোমাৰ লগত কিমান মানুহ আছে? মানুহ মানে মোৰ লগত আছে 10-12জন মানুহ। আমি আলোচনা কৰিছিলোঁ, আমি ব্লকৰ বাইদেউক সুধিম বুলি ভাবিছিলোঁ। কিন্তু এই বিষয়টো তাৰে পিছত মোৰ ঘৰত চাৰ্কুল অফিচাৰ, ব্লক BDO গৈ পেলাই মোক এনেকুৱা হাৰাছমেণ্ট দিছে, এই কথাবিলাক কৈ পেলাই। তাৰে পিছত সিহঁতে মোৰ অঞ্চলত বন্ধ কৰিম বুলি পেলাই এইটো বন্ধ কৰিল মোৰ অঞ্চলত, কিন্তু এতিয়াও কিছুমান অঞ্চলত এই বিষয়ত এই হেৰিটো চলি আছে, বৰ্তমান চলি আছে ছাৰ্ভেটো। কিন্তু এই 50 টকা লিখা আছে, য'ত নেকি 60 টকা 70 টকা, আৰু য'ত নেকি DC বাইদেউ কৈছে চৰকাৰীভাৱে কোনো এইটো চেঞ্চাছ নহয়। কিন্তু যিসকল মানুহে ঘূৰি আছে, সিহঁতে চেঞ্চাছ বুলি পইচাটো তুলি আছে। 100 টকালৈকে লৈছে, কিন্তু ৰিচিপ্টত লিখা আছে 50 টকা, আৰু মোৰ জাগাত 60 টকা তুলিছিলে সিহঁতে। গতিকে মোৰ হাতত প্ৰমাণ আছে 100 টকা লোৱাও, আৰু মোৰ জাগাত তাৰমানে BDO বাইদেউৰ ফোন কৰাত, এই চেঞ্চাছ কৰিব অহাত কল ৰেকৰ্ডিঙো আছিল মোৰ লগত। মই কল ৰেকৰ্ডিং কৰিব দিছোঁ বাইদেউক ফোন কৰাতে। এই UPPLৰ মেম্বাৰ এজনে কৈছে, তাৰমানে, বাইদেউ, যদি আমি এনেকৈ পইচা নুতোলোঁ, এনেকৈ যদি আমি পইচা নাপাওঁ, আমি দৰমহাও নাপাওঁ, কেনেকৈ চলিম বুলি তেনেকুৱা কথাও তাৰমানে UPPLৰ দলৰ মেম্বাৰবিলাকে উত্থাপন কৰিছে। আৰু মই আমাৰ ডাঙৰীয়া ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক মই এটা কথা ক'ব বিচাৰিছোঁ। তেখেতে আমাৰ সমষ্টিৰ এজন তেখেতে বহুত মানুহক বেয়াকৈ ব্যৱহাৰ কৰে। এইটো তেখেতে অলপ, যিহেতু তেখেতে এজন সমাজৰ দায়িত্বত থকা মানুহ, অলপ সজাগ হোৱা ভাল, আৰু কিছুমান কথা এনে ক'ব নালাগে। তেখেতক মই অনুৰোধ জনাইছোঁ। আৰু তেখেতে কৈ আছে, মাটিৰ পাট্টা দিয়াৰ কথা কৈ আছে। 3 মাহৰ ভিতৰত 3 মাহ উকলি গ'ল। ৰাকেশ ব্ৰহ্ম ছাৰ, যদি পাৰে আপোনাক মই আৰনাই দিম, আৰু আপোনাৰ পিছে পিছে ঘূৰিম। যদি আপুনি 3 মাহ আৰু 3 মাহ সময় দিছোঁ, আপুনি 3 মাহৰ ভিতৰত যদি পাৰে মাটিৰ পাট্টাবিলাক দি দিয়ক। যিবিলাক চৰকাৰী ভূমিত মানুহ আমাৰ বহি আছে, বহুত মানুহ, দুখীয়া মানুহ,
পাৰে যদি দি দিয়ক, আপোনাৰ পিছে পিছে ঘূৰিম BPF দল বাদ দি। আৰু যদি নোৱাৰে আপুনি BPF দলৰ আহক অতি সোনকালে। BPF দলে এই অঞ্চলৰ বহুত উন্নয়ন কৰিছে, এইবিলাক প্ৰমাণ আছে। আপোনাৰ এই 2 বছৰত আপুনি প্ৰমাণ সহকাৰে এটাও ভাল কাম কৰাৰ প্ৰমাণ দিব নোৱাৰে। আপনি বেয়া নাপাব, আপোনাক অনুৰোধ কৰিছোঁ, আপনি আৰু নিজে যিহেতু এজন সমাজৰ এতিয়া বিশেষ দায়িত্বত আছে, অলপ আপনি কথাবিলাক অলপ ভালকে ক'লে মই ভাল পাম। ধন্যবাদ। ধন্যবাদ সাংবাদিক বন্ধুসকল। আজিৰ এই প্ৰেছ মিটৰ মূল উদ্দেশ্যটো হৈছে আমাৰ যোৱাকালি আঠিয়াবাৰীত এটা মানে কাজিয়াৰ সৃষ্টি এটা হৈছিলে। তাত তেখেতসকলে মানে UPPL দলৰ ফালৰ পৰা BPF দলৰ সদস্যই UPPL দলৰ সদস্যক মানে মাৰপিট কৰা বুলি তেখেতসকলে এটা উত্থাপন কৰিছিলে। গতিকে এই কথাটো আচলতে একদম মিছা কথা, আৰু এই মিছা কথাটো তেখেতসকলে প্ৰচাৰ কৰি আমাৰ BPF দলক যে তাৰমানে হেয় প্ৰতিপন্ন কৰিব খুজিছে ৰাইজৰ মাজত, এইটোৱে তেখেতসকলে চেষ্টা কৰি আছে। এই গতিকে তেখেতসকলক মই আজিৰ এই মানে প্ৰেছ মিটৰ জৰিয়তে ধিক্কাৰ দিছোঁ যে তেখেতসকলে যাতে এনেকুৱা ধৰণৰ মিছা কথাবোৰ প্ৰচাৰ কৰি ৰাইজক বিপথে পৰিচালিত নকৰে, তাৰ কাৰণে মই তেখেতসকলক মানে আমাৰ BPF দলৰ তৰফৰ পৰা সকীয়াই দিছোঁ। এতিয়া চাওক, যোৱাকালি আমাৰ ওদালবাৰীত এখন UPPL দলৰ ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল, আৰু এই ৰাজহুৱা সভাত তেখেতসকলে মানে ঘোষণা কৰিছিল যে BPF দলৰ 3000 সদস্যই UPPL দলত যোগদান কৰিব। এনেকুৱা ধৰণৰ এটা কথা তেখেতসকলে তাৰমানে অপপ্ৰচাৰ এটা চলাইছিলে। আচলতে আমি যিটো দেখিছোঁ, তেখেতসকলৰ সভাখনত কালি 3000 মানুহ জমাই হোৱা নাই। গতিকে তেনেস্থলত তেখেতসকলে কেনেধৰণে BPFৰ পৰা 3000 মানুহ আনি UPPLত যোগদান কৰালে, এইটো এটা বৰ আশ্চৰ্যজনক মানে বিষয় হৈছে। এইটো তেখেতসকলে ৰাইজক একদম আভুৱা ভৰাৰ কাৰণে এটা অপচেষ্টা চলাই তেখেতসকলে BPF দলৰ পৰা জইন হোৱা বুলি এইটো প্ৰচাৰ কৰিছে। আনহাতে তেখেতসকলে চাব, মই মানে পুৰণা কথা এটা মই মানে অনুকিয়াই দিব খুজিছোঁ আজি ইয়াৰ জৰিয়তে, যে তেখেতসকলে এই মিটিংখনত যিখিনি মানুহ আনিছে, এই মানুহখিনিক তেখেতসকলে আগত যি PMAYৰ ঘৰৰ কাৰণে যিবিলাক ID আমাৰ BPF দলৰ ফালৰ পৰাই মানে চেংচাছ কৰি পঠোৱা হৈছিলে 2011 চনত, সেই বস্তুটো তাৰমানে এতিয়া বৰ্তমান আহিছে। এই ID বিলাক মানে তেখেতসকলে এটা ৰাজনৈতিক মানে সমীকৰণ লগাই কি কৰিছে, যে যিবিলাক মানুহৰ PMAY ID আছে, তেখেতসকল যদি মিটিঙত অনুপস্থিত থাকে তেতিয়াহ'লে তেখেতসকলৰ ID বিলাক কাটা যাব। এনেধৰণৰ এটা ভুৱা প্ৰচাৰ চলাই কালিৰ মিটিংখনত তেখেতসকলে মানুহ জমা কৰিছে। আৰু আনফালে যিটো এই অৰুণোদয় আঁচনি ইতিমধ্যে ধৰক অৰুণোদয় আঁচনিটো আপোনালোকেও জানে, অৰুণোদয় আঁচনি আমাৰ BTCত যেতিয়া BPF চৰকাৰ চলি আছিল তেতিয়া আৰম্ভ হোৱা এটা আঁচনি, আৰু সেই আঁচনিত আমি যথেষ্ট সংখ্যক মানে এপ্লিকেণ্টে এপ্লাই কৰি থৈছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ যেতিয়া তেখেতসকলৰ চৰকাৰ আহিল, এই UPPL দলৰ মানে চৰকাৰ আহিল, তেতিয়াৰ পৰাই তাৰমানে কি কৰিছে তেখেতসকলে BPF দলৰ যিবিলাক আমাৰ কৰ্মীয়ে এই অৰুণোদয় আঁচনিৰ কাৰণে দুখীয়া মহিলাসকলে আবেদন কৰিছিলে, এই আবেদনবিলাক তেখেতসকলে নাকচ কৰিছে। তেখেতসকলে সেই আবেদনবিলাক নি নৰ্দমাত পেলাই দিছে। এনেকুৱা ধৰণৰ কাম কৰি বহুত দুখীয়া মহিলাক তেখেতসকলে এই পাব লগা অৰুণোদয় আঁচনিৰ পৰা মানে বঞ্চিত কৰিছে। গতিকে এইটো এটা মই তেখেতসকলক মানে এটা ডিমেৰিটছ মই তেখেতসকলক মই দেখুৱাই দিছোঁ। তেখেতসকলে আচলতে এইটো যিহেতু চৰকাৰী আঁচনি, ইয়াত কোনো ধৰণৰ মানে চেলফিছ কৰি কোনো ধৰণৰ স্বাৰ্থ ৰাখি তাৰমানে কাম নকৰাকৈ তেখেতসকলে আচলতে দুখীয়া মহিলাবিলাকক উপকৃত কৰাৰ ব্যৱস্থা কৰিব লাগিছিল। কিন্তু তেখেতসকলে একমাত্ৰ BPF দলৰ কৰ্মী হোৱাৰ কাৰণেয়ে তেখেতসকলে বহুত দুখীয়া মহিলাক এই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰি থৈছে। গতিকে এইটো মানে চৰকাৰীভাৱে যাতে মানে অলপ তদন্ত কৰি এই দুখীয়া মহিলাবিলাকে যাতে অৰুণোদয় আঁচনিবিলাক যথোপযুক্তভাৱে পাব পাৰে, ইয়াৰ ব্যৱস্থা কৰাৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে। আৰু আনফালেদি আৰু এটা কথা আপোনালোকে চাব, যে তেখেতসকলে নিৰ্বাচনৰ আগত এটা কথা প্ৰচাৰ কৰিছিলে যে প্ৰতিটো চেল্ফ হেল্প গ্ৰুপক ৭৫,০০০কৈ টকা মানে তেখেতসকলে অনুদান হিচাপে দিম বুলি এটা প্ৰচাৰ কৰিছিলে। কিন্তু ৭৫,০০০ টকা দিয়াটোতো দূৰৰ কথাই, আমি আজিলৈকে কোনো এটা চেল্ফ হেল্প গ্ৰুপে ৭৫,০০০ টকাটো আমি পোৱা আমি দেখা নাই আৰু শুনাও নাই। তাৰোপৰি এতিয়া আকৌ তেখেতসকলে নতুনকৈ মানে ৰাইজক বিচলিত কৰাৰ কাৰণে এই চেল্ফ হেল্প গ্ৰুপৰ সাধাৰণ মহিলাবিলাকক মানে বিচলিত কৰাৰ কাৰণে প্ৰলোভন দিছে কি 20 লাখকৈ টকা তেখেতসকলে একোটা চেল্ফ হেল্প গ্ৰুপক দিম বুলি মানে তেখেতসকলে প্ৰকাশ কৰিছে। কিন্তু এইটো আশ্চৰ্যজনক কথা, এনেকুৱা ধৰণৰ 20 লাখ দিব পৰা কোনো ধৰণৰ আঁচনি চৰকাৰৰ হাতত নাই বুলি আমি জানিব পাৰিছোঁ। আৰু যিহেতু আঁচনিয়ে নাই, এই আঁচনি নোহোৱা অৱস্থাত তেখেতে কেনেধৰণে 20 লাখৰ তেখেতসকলে তাৰমানে চেল্ফ হেল্প গ্ৰুপবিলাকক দিব,
এইটো এটা একদম গোকাত মিছা কথা কৈ ৰাইজক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে তেখেতসকলে। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা মই আজি আপোনালোকৰ জৰিয়তে মই প্ৰকাশ কৰিলোঁ। আনফালেদি আৰু এটা কথা মই ক'ব খুজিছোঁ, তেখেতসকলে যোৱাকালিৰ মিটিঙতে মানে এইটো ভাষণৰ মাজতে তেখেতসকলে প্ৰকাশ কৰিছে যে LP স্কুলৰ পৰা একেবাৰে ইউনিভাৰ্চিটি লেভেললৈকে যিবিলাক ষ্টুডেণ্ট আছে, এই ষ্টুডেণ্টবিলাকক তেখেতসকলে 5,000কৈ টকা দিম বুলি ঘোষণা কৰিছে। আপোনালোকে ভাবক, একোজন ষ্টুডেণ্টক 5,000কৈ, ইমান LP স্কুলৰ পৰা ইউনিভাৰ্চিটি লেভেললৈকে কিমান লাখ লাখ মানে ষ্টুডেণ্ট আছে, তেখেতসকলক 5,000কৈ দিব পৰাটো সম্ভৱ নেকি? এইটোতো কোনো চৰকাৰী আঁচনি তেনেকুৱা ধৰণৰ নাই। তেখেতে নেকি নিজৰ পকেটৰ পৰা দিব নেকি? আৰু যদি পকেটৰ পৰা দিয়ে তেতিয়াহ'লে ইমান টকাৰ গৰাকী তেখেতে কেনেকৈ হ'ল? তেখেতে EM হোৱা আজি 3 বছৰহে হ'ল। আনফালেদি তেখেতসকলে যেতিয়া চৰকাৰ অহা নাছিল, নিৰ্বাচনৰ সময়ত তেখেতলোকে নিৰ্বাচনী ইস্তাহাৰৰ জৰিয়তে বা ভাষণৰ জৰিয়তে হ'লেও প্ৰকাশ কৰিছিলে যে 1 ভোট 1 জব, প্ৰতি ঘৰে ঘৰে একোটাকৈ চাকৰি দিয়াৰ তেখেতসকলে আশ্বাস প্ৰদান কৰিছিলে। কিন্তু আজি 3 বছৰ পাৰ হ'ল, আমিতো কোনো তেনেকুৱা ধৰণৰ এজন ব্যক্তিকো এখন দুখীয়া ঘৰতো এটা চাকৰি দিয়া আমি এতিয়ালৈকে দেখা পোৱা নাই। গতিকে এইবিলাক মিছা কথা কৈ তেখেতসকলে মানে ৰাইজক আভুৱা ভাৰি চৰকাৰ চলাই আছে। আগন্তুক সময়ত ৰাইজ যাতে সজাগ হয়, তেখেতসকলৰ এই আভুৱা ভৰা কথাবিলাকত যাতে ভুল নাযায়, তাৰ প্ৰতি মই আপোনালোকৰ এই প্ৰেছ মিটৰ জৰিয়তে মই সমূহ ৰাইজলৈ এইটো আহ্বান জনাইছোঁ। তেখেতসকলেতো বোকাত মিছা কথা কোৱা এটা দল, এইটো ৰাইজে মোটামুটি এতিয়া প্ৰায় উপলব্ধি কৰিছে। প্ৰথম অৱস্থাত ইলেকশ্যনৰ আগমুহূৰ্তত হয়তো তেখেতসকলে এটা বিৰাট ডাঙৰ ঘোষণা কৰিছিলে, তাৰমানে কি যে পৰিৱৰ্তনৰ চৰকাৰ, আৰু ৰাইজেও হয়তো মানে বিশেষ কিবা পৰিৱৰ্তন হ'ব বুলি আশা কৰি তেখেতসকলক চৰকাৰত আনিলে। গতিকে এই মিছা কথাবিলাক কৈয়ে তেখেতসকলে চৰকাৰ কৰিছে। আৰু এতিয়াও ঠিক BPFক গালি দিয়াৰ বাহিৰে UPPL দলৰ আৰু অন্য কাম একো আমি দেখা পোৱা নাই। তেখেতসকলে কেৱল BPFক কেনেধৰণে তাৰমানে গালি দিব পাৰে, কেনেধৰণে নেগলেজেঞ্চি আনিব পাৰে, কেনেধৰণে ৰাইজৰ মাজত BPFক হেয় প্ৰতিপন্ন কৰিব পাৰে, এই চেষ্টাটোতে তেখেতসকলে জড়িত হৈ আছে। এইটো কোনো ধৰণৰ মানে গুৰুত্বপূৰ্ণ আচলতে কথা নহয় যে BPF দলে যদি হত্যাকাৰী বা মানুহ মাৰাৰ দল যদি হ'লহেঁতেন, তেতিয়াহ'লে BTCৰ ৰাইজে কেতিয়াও BPF দলক 3টাকৈ টাৰ্ম 17 বছৰ কাল ৰাজত্ব কৰাৰ সুবিধা নিশ্চয় নিদিলেহেঁতেন। এইটো ৰাইজে জানে। এইটো তেখেতসকলে মানে গোকাত মিছা কথা কৈছে। এইটো মানে যদি তাৰমানে তেখেতসকলে যদি আচলতে BPF দলৰ কোনোবা এনেকুৱা যদি হত্যাকাৰী যদি দেখা পাইছে, তেখেতসকলে প্ৰমাণ সহকাৰে প্ৰশাসনৰ ওচৰত দাবী জনাওক, আৰু প্ৰশাসনে আইনগতভাৱে ইয়াৰ মানে সুতদন্ত কৰি মানে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। এইটো আমাৰ BPF দলৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ। ৰাকেশ ব্ৰহ্মৰ ওপৰত আমাৰ দলৰ ফালৰ পৰা FIR দিয়া হৈ গৈছে। ইতিমধ্যে আমি মানে মছলপুৰ DC অফিচতে তেখেতৰ বিৰুদ্ধে FIR দিয়া হৈছে, আৰু তাৰ ওপৰত তদন্ত চলি আছে। এতিয়া কি ব্যৱস্থা আহে এইটো মানে আমি এতিয়ালৈকে জানিব পৰা হোৱা নাই।